ফাইনেলি আমি প্ৰথম দেখাবলগীয়া গছজোপা আছে লাতুমনি। আৰু অসমত পোৱা বিভিন্ন মানে হাবি জংঘলবিলাকত ইয়াত পোৱা যায় লতা জাতীয় গছৰ গুটিবিলাক ৰঙা আৰু ক'লা ধৰণৰ। আৰু ইয়াৰ বটানিকেল নেমটো হৈছে এব্ৰুছ পিকাটৰিউছ। আচলতে বহুতে এই উচ্চাৰণটো আপোনাৰ এব্ৰাছ পিকাটৰিয়াছ বুলি কৰে, যদিও ইয়াৰ উচ্চাৰণটো সাধাৰণতে লেটিন নামৰ লগতহে মিলা যায়। ফাইনেলি এব্ৰাছ পিকাটৰিয়াছ অৰ্থাৎ এব্ৰাছ পিকাটৰিয়াছৰ আপোনাৰ গুটিবিলাক যদি মানে আমাৰ লাতুমনি বুলি কয় সাধাৰণতে অসমত, আৰু যদি গুটিবিলাক কেনেবাকৈ খোৱা হয় মানুহৰ পেটৰ অসুখৰ পৰা আদি কৰি ডিচেণ্টেৰিয়াৰ বিভিন্ন ধৰণৰ মানে বেমাৰ কিছুমান মানে হয় আচলতে। আৰু নৰ্মেলি পুৰণা দিনবিলাকত মানুহবিলাকে আপোনাৰ ব্যৱহাৰ কৰিছিলে এইটো এবৰ্চনৰ কাৰণে। তো এটা যদি ভ্ৰূণ হত্যা কৰিব পাৰি মানে কিমান মানে বিষাক্ত হ'ব লাগিব আপোনাৰ নৰ্মেলি আপোনালোকে ভাবিলে গম পাই যাব এই বিষয়ে। আৰু সেয়েহে কওঁ, যদি গছজোপা গুটিটো যদি ঘৰত আছে বা গছজোপা যদি আছে প্ৰায় সৰু ল'ৰা ছোৱালীৰ পৰা বা আপোনাৰ যিসকলে নাজানে খেলিবলৈ লয় তেওঁলোকৰ পৰা প্ৰায় আঁতৰত ৰাখক, যাতে কোনেও গছজোপা খাই পেলাই গুটিটো খাই পেলাই মানে বিষত হওক বা আপোনাৰ ফুড পয়জনিং হওক এনেকুৱা ধৰণৰ মানে এইবিলাকত সমস্যা যাতে নুভোগে। অৱশ্যে পাতটো আপোনাৰ খাব পাৰে যদি খুব কাহ হৈ থাকে। ইয়াৰ পাত 2-1 খুব অলপ মিঠা মিঠা হয়, তো অলপ চোবাই পেলাই খাই চাব পাৰে, অলপ মিঠা মিঠা হয়। কিন্তু ভুলতো যাতে গুটিটো আপোনাৰ খোৱাৰ কাৰণে ব্যৱহাৰ নকৰে। তো ফাইনেলি এই গছজোপা হৈছে এৰা গছ। তো অসমৰ বিভিন্ন মানুহে চিনি পায়, মানে প্ৰায় মানুহে চিনি পায়। তো কিন্তু এই গছজোপাৰ যিটো গুটি হয় আচলতে গুটিটোৰ পৰা বিভিন্ন কাৰণত তেল বনায় আচলতে। তো যিটো আপোনাৰ পেইন ৰিলিফৰ কাৰণে হওক বা জইণ্ট পেইন যিবিলাক হয় সেইবিলাকৰ কাৰণে ব্যৱহাৰ কৰে। কিন্তু মেইন কথাটো হ'ল কি যে এই গছজোপাৰ যিটো গুটিটোৰ ভিতৰত এটা সৰু গুটি থাকে, যিটো আপোনাৰ দেখিবলৈ চিকৰা টাইপৰ অলপ আৰু দেখিছে, তো সেই গুটিটো বৰ বিষাক্ত। তো ভুলতে যদি ইয়াৰ গুটিটো সৰহকৈ কিবা পৰিমাণে মানুহে খাই ব্লাড ভমিটিং হ'ব পাৰে বা আপোনাৰ লিভাৰৰ কিছুমান সমস্যাই দেখা দিয়ে, প্লাছ আপোনাৰ কিডনিত বৰ বেয়াকৈ মানে ডাইৰেক্ট এটেক কৰে আচলতে। তো সেই পৰাপক্ষত সৰু ল'ৰা ছোৱালীৰ পৰা যিসকলে নাজানে বা কিছুমান সৰু ল'ৰা ছোৱালী থাকে যিসকলে গুটি লৈ বা গছ বনত খেলি থাকে, তেওঁলোকৰ পৰা গছজোপাৰ পৰা আঁতৰত ৰখাটো মানে ভাল আৰু প্ৰায় ডাঙৰ মানুহসকলেও এইটো খুব ব্যৱহাৰ মানে নকৰাই ভাল গুটিটো কিবা কাৰণত। তো আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট যে এই গুটি যিটো এৰা গুটি হয় সেইটো মানে আপোনাৰ আগৰ দিনবিলাকত মানুহে চাকি হিচাপত ব্যৱহাৰ কৰিছিলে। তো মস্ত দীঘল শলা এডালত ভৰাই পেলাই জ্বলাই দিছিলে, চাকিৰ নিচিনা জ্বলি আছিলে। কিন্তু ইয়াৰ ছাইড এফেক্ট বহুত থাকে, আপোনাৰ গুটি বিষাক্তও হয় আৰু লগতে আৰু আছে গছ। কিন্তু ফাইনেলি আজি দুজোপাৰ বিষয়ে ভালকৈ জনাই আছোঁ। কিন্তু অসমত পোৱা প্ৰায় আপোনাৰ 20-30 ওপৰত আপোনাৰ কমনলি মানে যিখিনি বিষাক্ত গছ পোৱা যায় তাৰ ভিতৰত এই দুজোপা প্ৰধান আৰু সহজতে পোৱা যায়। তাৰ উপৰি আৰু বেলেগ বেলেগ আছে, আপোনাৰ ধতুৰা আছে, তাৰপিছতে আপোনাৰ আৰু বান্দৰ কেঁকুৰা আদি কৰি বিভিন্ন ধৰণৰ বেলেগ বিষাক্ত কিছুমান গছো আছে যিবিলাক আজিকালি খুব কম পোৱা যায় আছে। তো ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিলে, আৰু যিসকলে ভাল পাইছে সকলোৱে লাইক কমেণ্ট কৰিব আৰু কমেণ্ট কৰিব কি গছৰ ভিডিঅ' বনালে আপোনালোকে আৰু ভাল পাব। ধন্যবাদ।